Hello friends, মই Sebika আপোনালোক সকলোকে it's me Sebika স্বাগতম জনাইছো আৰু আজিৰ ভিডিঅ'টিত মই আপোনালোকৰ ওচৰত চাউলৰ গুৰি এন্টি এজিং ফেস মাস্ক শেয়াৰ কৰিব লৈছো গতিকে বলকচোন ভিডিঅ'টি আৰম্ভ কৰো চাউলৰ গুৰিৰ এন্টি এজিং ফেস মাস্কটোৰ বাবে লগা সামগ্ৰী হৈছে এয়া হৈছে চাউলৰ গুৰি চাউলৰ গুৰিয়ে নেচাৰেল সানস্ক্ৰিনৰ কাম কৰে ইয়াত ভিটামিন ই ভৰপূৰ মাত্ৰাত পোৱা যায় চাউলৰ গুৰি নেচাৰেল এন্টি এজিং প্ৰপাৰ্টিৰ লগতে স্কিন হোৱাইটিং প্ৰপাৰ্টিও পোৱা যায় চাউলৰ গুৰিয়ে অইল কন্ট্ৰোল কৰাত সহায় কৰে সানবাৰ্ন পিগমেন্টেশন প্ৰবলেমৰ কাৰণে যদি স্কিন খণ্ডাল আৰু ডাগ দেখা যায় তেন্তে আমি যদি চাউলৰ গুৰি ফেস মাস্ক কন্টিনিউ ব্যৱহাৰ কৰো তেতিয়া স্কিনখন উজ্জ্বল আৰু বগা হৈ পৰিব আৰু এয়া চাউলৰ গুৰি মই 3 চামুচ লৈছো এয়া 2 চুটকি হালধিৰ গুৰি এয়া 1 চামুচ মিল্ক পাউডাৰ আপোনালোকৰ যদি মিল্ক পাউডাৰ নাথাকে তেনেহলে আপোনালোকে কেঁচা গাখীৰো ব্যৱহাৰ কৰিব পাৰে আৰু এয়া শুকান সামগ্ৰীখিনি আমি ভালদৰে মিশ্ৰণ কৰি লম ডাঙৰ চামুচে 1 চামুচ গোলাপ জল ডাঙৰ চামুচে 1 চামুচ মৌজুল এই গুটেখিনি সামগ্ৰী ভালদৰে মিশ্ৰণ কৰি লওঁ এই ফেস মাস্কটো 15-20 মিনিট মান সময় মুখত লগোৱা হোৱাৰ পিছত ভালদৰে ঠাণ্ডা পানীৰে ধুই দিব ইয়াৰ সোনকালে বেনিফিট ৰিজাল্ট পাবলৈ হলে আপোনালোকে ডেইলি ইউজ কৰিব লাগিব আপোনালোকে 1 উইক টু 10 ডেজ যদি ইয়াৰ কন্টিনিউ ব্যৱহাৰ কৰে তেনেহলে আপোনালোকৰ স্কিনখন বগা উজ্জ্বল আৰু গ্লো হৈ আহিব এই ফেস মাস্কটো সকলো বয়সৰ লোকে ব্যৱহাৰ কৰিব পাৰিব লগতে যিকোনো স্কিন টাইপছে ব্যৱহাৰ কৰিব পাৰিব গতিকে আপোনালোকে এই ফেস মাস্কটো ব্যৱহাৰ কৰি চাবচোন আৰু মোক জনাব কেনে পালে এয়াই আছিল মোৰ আজিৰ ভিডিঅ আশা কৰো আপোনালোকে ভিডিঅটো চাই ভাল পাইছে যদিহে ভাল পাইছে তেনেহলে মোৰ ভিডিঅটো লাইক কৰিব নাপাহৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আকৌ লগ পাম মোৰ পৰৱৰ্তী ভিডিঅ তেতিয়ালৈ আহিছো বাই বাই টেক কেয়াৰ